নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? বহু কেইদিন হ'ল ভিডিঅ' দিব পৰা নাই। মানে কথাটো হ'ল, মই ভাবিছিলোঁ HSLC ৰিজাল্টৰ পিছতে ভিডিঅ'বোৰ বনাম। আজি মই HSLC ৰিজাল্টৰ ওপৰতে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। মানে কথাটো হ'ল, মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। আচলতে ক'ব গ'লে মোৰ ৰিজাল্টটো মই ভবাৰ দৰে নহ'ল। তথাপিও মই আপোনালোকৰ মাজলৈ মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ ৰিজাল্টটো। এতিয়া ভিডিঅ'টো বহুত দীঘল নকৰোঁ, আৰু আপোনালোকে কমেণ্ট কৰিব যে আগলৈ কি ভিডিঅ' আপোনালোকক লাগে। তেন্তে মোৰ মাৰ্কখিনি মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, মই মেথছতে আৰু ছায়েন্সতে মোৰ যথেষ্ট বেয়া হৈছে মানে মই এইটো বিলিভ কৰিব পৰা নাই। মানে এনেকুৱা হৈছে, মানে মই ছায়েন্সত ইয়াতকৈ যথেষ্ট বেছি পাম বুলি আশা কৰি আছিলোঁ, আৰু কিন্তু এইখিনি নম্বৰ পাই মই যথেষ্ট দুখিত। আৰু মই কেৱল নহয়, ছায়েন্সৰ নম্বৰটোৰ ক্ষেত্ৰত যথেষ্ট কিবা অলপ খেলি মেলি হোৱা যেন মোৰ অনুভৱ হয়। কাৰণ মোৰ যিহেতু যথেষ্ট মোৰ বন্ধুসকল বহুতখিনি মানে চোকা ল'ৰা ছোৱালীৰো ছায়েন্সত নম্বৰটো যথেষ্ট কমি গৈছে। কিহৰ কাৰণে হৈছে এইটো বাৰু মই বৰ বিশেষ নাজানো আৰু ক'বও নাযাওঁ, আৰু মই আপত্তিও নকৰোঁ যে মোৰ নম্বৰ বেছিকৈ লাগে। আৰু যিমানখিনি পাইছোঁ সিমানখিনিতে মই সীমাবদ্ধ হৈ থাকিম। মানে আগলৈ চেষ্টা কৰিম, কিন্তু আৰু মোৰ এই HSLC মাৰ্কটোৰ ওপৰত কোনো ধৰণৰ আৰু গুৰুত্ব নিদিওঁ। মই এতিয়া আপোনালোকে নিশ্চয় দেখিছে, মই এডভান্স মেথছত 100 পাইছোঁ। এইটো বাৰু মই পাবলগীয়াই। ইয়াৰ পাছত আপোনালোকে নিশ্চয় দেখিছে, মই বিজ্ঞানত পাইছোঁ 78, আৰু 2 নম্বৰৰ কাৰণে লেটাৰ নাপালোঁ। টোটেল মোৰ পাৰ্চেণ্টেজ হৈছে 84.16% নম্বৰৰ কাৰণে ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা নাই। সেইটো অলপ বেয়া লাগিছে বাৰু। আৰু আপোনালোকে নিশ্চয় দেখিছে, এয়া এছামিছত মই 87 পাইছোঁ। মোৰ ইমানেই আছিল আজি ভিডিঅ'টো। মই এইখিনিকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ। আৰু আপোনালোকে নাভাবিব যে এইটো মই দেখুৱাইছোঁ বা অলপ মানে কথাটো মানে মই আপোনালোকক উপযাচি দিয়া যেন হয়, কিন্তু হ'লেও মানে মোৰ যিহেতু আপোনালোক ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ, সেয়েহে মই আপোনালোকৰ মাজলৈও মানে মোৰ খবৰটো দিব বিচাৰোঁ। সেয়ে আপোনালোকে এইটো বেয়াকৈ নল'ব। মই আপোনালোকলৈ কেৱল এইটো শ্বেয়াৰহে কৰিছোঁ। এইখিনিকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।